ভাৰত ভূটান সীমান্তৱৰ্তী এই বৰঙাজুলি অঞ্চলত তেখেতে ৩১খন সত্ৰ স্থাপন কৰি বৈষ্ণৱ সংস্কৃতি প্ৰচাৰ কৰাৰ লগত ইয়াৰ যি শিক্ষাৰ বিস্তাৰত তেখেতৰ অৰিহণা আছে। ইয়াৰ প্ৰাথমিক বিদ্যালয়, হাইস্কুল বা কলেজ এইবিলাক নিৰ্মাণত তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ উদীয়মান যিসকল যুৱক যুৱতী আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক সাংস্কৃতিকভাৱে আগবঢ়াই নিয়াত তেখেতৰ অৰিহণা আছে। অস্পৃশ্যতা বৰ্জনৰ কথা আমি সদায় কওঁ, কিন্তু তেখেতে হাতে কামে সেই কাম ইয়াত কৰি দেখুৱাইছে। তেখেতৰ নামঘৰৰ দুৱাৰ সকলোৰ কাৰণে মুকলি, এই পুৰুষ হওক নাৰী হওক সকলো সম্প্ৰদায়ৰ কাৰণে দুৱাৰ মুকলি আছে। এই অঞ্চলত মাদক দ্ৰব্য বৰ্জনৰ কাৰণে তেখেতৰ যি অৰিহণা, সেইটো এটা উল্লেখযোগ্য অৰিহণা। মই ভাবোঁ যে শংকৰদেৱৰ যদি যি আদৰ্শৰ জীৱন্ত ৰূপ চাব খোজোঁ, তেতিয়াহ'লে আমি বৰঙাজুলিলৈকে আহিব লাগিব আৰু মানুহক মনে প্ৰাণে ভাল পোৱা আৰু মানৱতাকেই শ্ৰেষ্ঠ ধৰ্ম হিচাপে গ্ৰহণ কৰা বৰঙাজুলিৰ সত্ৰাধিকাৰ এক অনন্য সত্ৰাধিকাৰ অসমত তেখেতৰ সুস্থ হৈ আছে। আমি আশা কৰিম তেখেত সুস্থ হৈ উঠিব, আমাৰ মাজলৈকে আহিব, আকৌ তেখেতক আমি ভালকৈ পাম। আজিৰ এই সুন্দৰ অনুষ্ঠানৰ মাজেৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেত সোনকালে সুস্থ হৈ উঠিব। ইয়াত মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন শীৰ্ষস্থানীয় বিষয়া বা নেতাসকল আহিছে, কিন্তু ইয়াত তেখেতে 12টাকৈ বিভিন্ন বঁটা পাইছে, কিন্তু শংকৰদেৱ বঁটা এতিয়ালৈকে দিয়া হোৱা নাই। এই ক্ষেত্ৰত সকলো ৰাইজে তেখেতে শংকৰদেৱ বঁটা দিয়াটো বিচাৰিছে, কি ক'ব এই ক্ষেত্ৰত আপুনি? যথেষ্ট সংবাদ মাধ্যমেই হওক বা ৰাইজৰ ফালৰ পৰাই হওক সদায় এই কথাটো কোৱা হৈছে যে তেখেতক শংকৰদেৱ বঁটা প্ৰদান কৰিব লাগে, আৰু মই আশা কৰোঁ নিশ্চয় চৰকাৰী কথাবিলাক দৃষ্টিত ৰাখিছে আৰু অচিৰে নিশ্চয় এটা আমি শুভ ফল পাম বুলি আশা কৰিব পাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত সম্পাদক আছে, তেখেতৰ পৰা জানিম আচলতে আজি যি বঁটাটো দিয়া হয় এই বঁটাত কি কি আছে আৰু কেনেকুৱা ধৰণৰ আপোনাৰ 2020 বৰ্ষৰ বাবে ওদালগুৰি জিলা সাহিত্যালয়ে আজি বৰঙাজুলি সত্ৰ সত্ৰাধিকাৰ শিৰোমণি ৰত্ন প্ৰদান কৰিব। এই ৰত্নত অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰতি গামোচা, চেলেং, এখন শৰাই, এখন ধৰ্মগ্ৰন্থ, এটি আপোনাৰ ধৰ্মৰ শৰাই আৰু এটি স্মাৰক তেওঁলোকৰ ওদালগুৰি ৰত্ন প্ৰদান কৰে। আচলতে তেখেতৰ ব্যক্তিত্ব ইমান উচ্চ, আচলতে কোনো পাৰ্থিৱ বস্তুৰে তেখেতৰ ব্যক্তিত্ব আমি অৱদান আমাৰ উপহাৰ দিব। তথাপি এটা নিয়মৰ আধাৰত তেখেতক এই ধন্যবাদ দিব। আমি পুনৰ সামাজিকভাৱে জাতীয় অনুষ্ঠান হিচাপে আমি এনেধৰণে আগবাঢ়িব লাগিব, আৰু এইগৰাকী ব্যক্তিৰ বৰ্ণিল যি পৰিক্ৰমা জীৱনৰ আমি জীৱনী পাইছোঁ, ইয়াৰ সংক্ষিপ্ত, গতিকে ইয়াত বহুকেইজন মই সাহিত্যিকো দেখা পাইছোঁ। আচলতে জ্ঞানপীঠ বঁটা পাইছে অসমৰ 2খন উপন্যাসেই, আৰু 2খন উপন্যাসৰেই চৰিত্ৰকেইটা কিন্তু বাস্তৱ চৰিত্ৰ। গতিকে মই ভাবোঁ যে আমাৰ হৰে কৃষ্ণ মহন্ত আকাৰ জীৱনক লৈ তেখেতৰ পাৰিলে জীৱিত কালত যদি কোনোবাই এখন উপন্যাসৰ আৰম্ভণি কৰে খুব ভাল হ'ব। ইতিমধ্যে তেখেতৰ ওপৰত জীৱনী বহুত হৈছে, ঠিক তেনেধৰণে হয়তো প্ৰবন্ধও ওলাইছে, বা এই অঞ্চলত কি ধৰণে শিক্ষা ওলাইছে, বা কেনেধৰণে আধ্যাত্মিক দৰ্শন বা গুৰু দুজনাক প্ৰতিষ্ঠাৰ কাৰণে তেখেতসকলৰ এই বৈষ্ণৱ ধাৰা প্ৰতিষ্ঠা কৰিবৰ কাৰণে কেনেধৰণে সংগ্ৰাম চলাইছে আমি জীৱনত পাইছোঁ। কিন্তু উপন্যাসৰ মাজেৰে এক অনন্য এটা মাত্ৰা দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই সাহিত্য সভাৰ ফালৰ পৰা আজি আপোনালোকক অনুৰোধ জনালোঁ, আমাৰ মালাকাৰ আছেই, তেখেতে এই কথাটো চিন্তা কৰি চাব যে এখন উপন্যাস লাগে আমাক, মানে এনেকুৱা এখন উপন্যাস হ'লে আমাৰ নতুন প্ৰজন্মই এইগৰাকী সুন্দৰভাৱে ল'ব। আৰু সামাজিক মাধ্যমৰ আৰম্ভণি, এই আৰম্ভণিটো এনেধৰণৰ কাৰ্যসূচী কৰিব লাগিব, ইমানখিনিকে ক'লোঁ। আৰু শেষত মই এইগৰাকী মোৰ শ্ৰদ্ধাৰ ব্যক্তি, যিগৰাকী ব্যক্তিৰ সান্নিধ্য তথা তেখেতৰ দৰ্শন আমাৰ জীৱনত আহিছে, আৰু আজি যিহেতু অকণমান কিছু চৰকাৰী নীতি নিৰ্দেশনা আছে, আমি হয়তো এতিয়া তেখেতক স্পৰ্শ কৰিব নোৱাৰিম বা দৰ্শন কৰিব নোৱাৰিম। পৰৱৰ্তী সময়ত যেতিয়া তেখেত আৰোগ্য লাভ কৰিব, আমি আহিম, আমি আমাৰ ফালৰ পৰা সাহিত্য সভাৰ ফালৰ পৰা বা ব্যক্তিগত ফালৰ পৰা আমি কৰিম। ইমানখিনিকে কৈছোঁ, ভগৱানে তেখেতক প্ৰদান কৰক।
2020 বৰ্ষৰ বাবে ওদালগুৰি ৰত্ন প্ৰদান অনুষ্ঠানত উপস্থিত হোৱা ওদালগুৰি জিলা সাহিত্য সভাৰ মাননীয় সভাপতি মহোদয়, আজি আমাৰ মাজলৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আমাৰ সকলোৰে চিনাকি যাদৱ চন্দ্ৰ শৰ্মাদেৱ আহিছে। তেখেতক আমি ওদালগুৰি জিলা সাহিত্য সভাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আমাৰ অত্যন্ত সৌভাগ্যৰ বিষয় আমাৰ মাজত আহি উপস্থিত হৈছে। এসময়ত আমাৰ ওদালগুৰি জিলাৰ তেখেতে জিলাধিপতি আছিলে, বৰ্তমান অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক তথা কৰ্ণধাৰ সমিতিৰ সদস্য আৰু এই বৰঙাজুলি সত্ৰ তথা হৰেকৃষ্ণ মহন্ত আটাৰ অত্যন্ত গুণগ্ৰাহী থানেশ্বৰ মালাকাৰদেৱ। আমাৰ মাজত আছে ওদালগুৰি জিলা সাহিত্য সভাৰ আন এগৰাকী প্ৰাক্তন সভাপতি আৰু তেওঁ ওদালগুৰি জিলাক প্ৰদান কৰা মেধি ধৰণীধৰ গুণলতা ন্যাস, সেই ন্যাসৰ সূতেৰে 2018 চনৰ পৰা আমি এইটো দ্বিতীয়বাৰৰ বাবে ওদালগুৰি ৰত্ন সন্মান আগবঢ়াবলৈ সক্ষম হৈছোঁ। তেখেতো আমাৰ মাজত আছে। আমাৰ মাজত আছে এইবাৰ ওদালগুৰি ৰত্ন নিৰ্বাচন সমিতি, ওদালগুৰি জিলা সাহিত্য সভাই নিৰ্ধাৰণ কৰি দিয়া এই সমিতিখনৰ আহ্বায়ক, সকলোৰে পৰিচিত এগৰাকী সাহিত্য সংগঠক, সংস্কৃতি সংগঠক তৰুণ আজাদ ডেকাদেৱ। আজি এই সভাত উপস্থিত থকা